নমস্কাৰ। মোৰ পাছফালে যে দেখিছে নীলা টিউপাল লগা গোটেই ডাঙৰ বিশাল পেণ্ডেলটো এয়া হৈছে ইছলাম ধৰ্মাৱলম্বী লোকসকলৰ ইজতেমা, যিটো হৈছে আমাৰ শিৱসাগৰৰ জাপি হজিয়াত। আৰু ইয়াত আপোনাৰ এই যোনডোখৰ মাটি, এই যোনখন আপোনাৰ পথাৰখন সম্পূৰ্ণ পথাৰখন চাওকচোন, হিন্দু মানুহৰ হয় আৰু অকণমান ইয়াত সেই মুছলিম মানুহৰো ইয়াত আছে মাটি। আৰু ইয়াত চাওক, এইফালে যিমান দূৰলৈকে দেখিছে নীলা নীলা যিমানবোৰ আপোনাৰ টিউপাল লগাই যোনবোৰ সেই থৈছে। আৰু ইয়াত আটাইতকৈ ভাল লগাটো সেই কথাটো কি গম পায়, ইয়াত চব মানুহে কাম কৰিছে। ইয়াত হিন্দু মুছলিম বুলি ইয়াত কোনো কথা নাই। ইয়াত চব মানুহে আহিছে, ইয়াত নিজে নিজে কাম কৰিছে। আৰু ইয়াত কোনো কমিটি নাই। মানে এই যোনখন ইজতেমা হৈছে, ইজতেমা শব্দটোৰ অৰ্থ হ'ল মানে একগোট হোৱা বা এক লগ হোৱা। ইয়াৰ জৰিয়তে এইটোৱে বুজাব বিচৰা হৈছে যে গোটেই বিশ্ব শান্তিৰ কাৰণে ইয়াত আপোনাৰ দোৱা হ'ব। আৰু ইয়াত বেলেগ একো নহয়, চব মানুহে ইয়াত আপোনাৰ গোট খাই আপোনাৰ বিশ্ব শান্তিৰ কাৰণে দোৱা কৰে। তো বাকী সিমানখিনি। আৰু ইয়াত এই যিমানবোৰ দেখিছে, এই যিমান ডাঙৰ বিশাল পেণ্ডেলটো, এইটো মই দেখাই আছোঁ আপোনালোকক। এই যোনটো পেণ্ডেল আপোনালোকে এই দেখিছে বিশাল পেণ্ডেলটো, এইটো মোৰ পৰা চাওক। এইটো কোনো টেণ্ট হাউচ বা কোনো পাৰ্টি বা কোনো কণ্ট্ৰেক্টাৰক ইয়াৰ আপোনাৰ এইবোৰ দিয়া নাই। ইয়াৰ আমাৰ সেই মানুহে ইয়াত নিজেই এই পেণ্ডেলটো বনাইছে। ওপৰত আপোনাৰ টিউপাল দিয়া আছে। এয়াই হৈছে শিৱসাগৰৰ জাপি হজিয়াৰ ইজতেমা। এয়া চাওক কিমান হাজাৰ হাজাৰ সেই মানুহ হৈছে। আৰু আজি বিশেষকৈ ইয়াত যিমানবোৰ আপোনালোকে এই দেখিছে, ইয়াত যিমানবোৰ কাম হৈ আছে, চব কাম আপোনাৰ মানুহে কৰিছে। এই যিমানটো ডাঙৰ আপোনাৰ পেণ্ডেলটো দিছে, ইয়াত সকলোৱে নিজে নিজে আহে। বাঁহ, খেৰ, কাঠ, সেই ৰছী যি লাগে চবেই নিজৰ আপোনাৰ জেগাৰ পৰা লৈ আহি ইয়াত আপোনাৰ এই পেণ্ডেলত আপোনাৰ নিজে এটা দুটা কাম কৰি গোটেই ডাঙৰ বিশাল পেণ্ডেল দিয়া হৈছে। আৰু ইয়াত কোনো এখনো আপোনাৰ দোকান নাই। ইয়াত আপোনাৰ গোটেইফালে যিমান দূৰলৈকে চাই ক'তো এখন কি হ'ব, তেতিয়া আপোনাৰ এখন সেই দোকানবিলাকৰ ওচৰত সেই বজাৰ লাগিব। সেইকাৰণে ইয়াত দোকান দূৰ দূৰণিলৈকে সেই দোকান বহিবলৈ দিয়া হোৱা নাই। আৰু সেইফালে সম্ভৱ গাড়ী পাৰ্কিঙৰ ফালে দুই এখন দোকান আছে, তাত দুই এটা মানুহ হয়। আৰু এয়াই আছিলে শিৱসাগৰ ইজতেমা। ইয়াত আপোনাৰ বিশ্ব শান্তিৰ কাৰণে যি দোৱা কৰা হয়, তো ইয়াত বেলেগ একো নহয়। আৰু এইবোৰ যোনবোৰ দেখিছে যে এইবোৰ এনেকৈ ভাগকৈ আপোনাৰ লিখা আছে। ইয়াত যেনেকৈ লিখা আছে আপোনাৰ এইটো ৰংঘৰ হালকা মানে কি হয়, প্ৰত্যেকখন যি 10টা মছজিদৰ মাজত এটা হালকা পাতি দিয়া হয়। তাৰে এটা ভাগ 10টা মছজিদে মিলি তাৰ আণ্ডাৰত যিমানখিনি আছে মানুহ, সেই মানুহখিনিক খানা খুৱাব ইয়াত। ঠিক তেনেকৈ ইয়াতো আছে। আৰু এইফালেও ঠিক তেনেকৈ আছে। এইবোৰ ইয়াত যিমান দেখিছে এইবোৰ চব হালকা হয়। আৰু সেইটো মেইন পেণ্ডেল হয়। আৰু এইখন এণ্ট্ৰেঞ্চৰ গেট হয়। ইয়াত লাইটৰ সুব্যৱস্থা কৰা আছে। সেইখিনি সিমানেই। ইয়াতে এনেকৈ দীঘলকৈ যিমানবোৰ লাইন আপোনালোকে দেখিছে, ইয়াত চাহ খোৱাৰ ব্যৱস্থা কৰা হয়। এইখিনি হালকা হয়, এইবিলাকক হালকা বুলি কোৱা হয়। ইয়াত নিজৰ হালকা 10টা মছজিদৰ যিমানখিনি মানুহ আহে সকলোকে ইয়াত বহুৱাই খানা খোৱা হয়। সেয়াই। আৰু যিটো আপোনালোকে এতিয়া মাত শুনি আছে মাইকত, সেয়া দিল্লীৰ পৰা অহা মুৰব্বীসকল হয়। তেখেতলোকে এতিয়া বয়ান কৰি আছে। তো এয়াই আছিলে ইজতেমাৰ অকণমান সংক্ষিপ্তভাৱে জনাব বিচাৰিলোঁ কি হয় ইজতেমা। আৰু চবফালে আছে ইয়াত আপোনাৰ সেই পুলিচৰ ব্যৱস্থা কৰা হৈছে, ফায়াৰ ব্ৰিগেড আছে, চবৰে আপোনাৰ সুবিধা আছে। আৰু যিহেতু আজি শুকুৰবাৰ আছিলে কাৰণে আজি যথেষ্ট সংখ্যক সেই মানুহ হৈছে। এয়াই থুলমূলকৈ আপোনাৰ শিৱসাগৰৰ ইজতেমানো কি, সেই ৰাইজো অকণমান জানক, সেইকাৰণে মই ভিডিঅ'টো বনালোঁ। ইজতেমা কি, ইয়াত ইমান মানুহ সেই মুছলিম সম্প্ৰদায়ৰ মানুহ কাৰণে গোট খাইছে, সেই ৰাইজে অকণমান জানক। এয়াই এইবিলাক যিমানবোৰ দেখিছে এইবোৰ চব টয়লেট হয়। এই পেণ্ডেলটোৰ ভিতৰত যিমানবোৰ মানুহ শুই আছে, এই গোটেইবোৰ মুছলিম মানুহ হয়। আৰু এই যোনডোখৰ মাটিত শুই আছে, চাওক কিমান এটা ভাল বাৰ্তা সেই গৈছে গোটেই অসমলৈ, গোটেই ভাৰতলৈ। সেই গোটেই মাটিডোখৰ হিন্দু মানুহৰ মাটি। চাওক কিমান ধুনীয়া এটা বাৰ্তা গৈছে। ইয়াৰ পৰা কিবা এটা শিকিবলৈ পাব। সেইকাৰণে ভিডিঅ'টো শ্বেয়াৰ কৰি দিব। এয়া হৈছে ৰাতিৰ ইজতেমা। চবফালে লাইট জ্বলি আছে, লাইট। এইটো মেইন পেণ্ডেল। চাওক কুঁৱলী, চবফালে লাইট জ্বলি আছে। সেইকাৰণে অলপ ধৰিব পৰা যায় যে কুঁৱলীটো কমটি আছে নিচিনা। ভিৰ দেখিছে, যোনটো আপোনাৰ ইজতেমাৰ যোনটো মেইন দুৱাৰটো হৈ গ'ল। 3 দিনীয়া যি ইজতেমা আছিলে, ইজতেমা আজি যোৱাৰ পাছত অন্ত পৰিলে। এনে অনুমান কৰা হৈছে প্ৰায় 2 পৰা 3 লাখৰ ভিতৰত মানুহ।
তো ইষ্টেমাৰ আজি অন্তিম দিন মই অকণমান দেখাবলৈ আপোনালোকক চেষ্টা কৰিলোঁ কেনেকৈ হয় ইয়াত ইষ্টেমা আৰু ইষ্টেমাৰ যোনখিনি ইছলাম ধৰ্মাৱলম্বী লোক আছে তেওঁলোকৰ যিখিনি মানে ধৰ্মীয় কাম আছে সেই ধৰ্মীয় কাম কাজখিনি কৰাৰ পাছত ইষ্টেমাত সেই বিশেষ দোৱা হয়। দোৱাত অকল মুছলিম বুলিয়ে নহয়, প্ৰত্যেক সম্প্ৰদায় প্ৰত্যেক বিশ্বত যিমান আছে মানুহ সকলোৰ কাৰণে দোৱা কৰা হয়। সকলো যাতে ভালে আৰু কুশলে থাকে তাৰ কাৰণে দোৱা কৰা হয়। সেয়াই বিশেষ ইষ্টেমাৰ বিশেষ সেই বস্তুটো। আৰু ইষ্টেমা আজি শেষ হ'ল। তো এইখিনিয়ে দেখাব চেষ্টা কৰিলোঁ। কিবা এটা ইয়াৰ পৰা আপোনালোকেও শিকিব, কিবা এটা সেই মেছেজ যাব সমাজলৈ, সেইকাৰণে ভিডিঅ'টো বনালোঁ। সেইকাৰণে ভিডিঅ'টো শ্বেয়াৰ কৰি দিব, যিমান পাৰে সিমান শ্বেয়াৰ কৰি দিব। ধন্যবাদ। এয়া হৈছে ইষ্টেমাৰ ৰাতিৰ পৰিৱেশ। চাওক বাকী আজি ভিডিঅ'টো ইমানখিনিয়ে। জয় অসম। ধন্যবাদ।